নমস্কাৰ, মই ডক্টৰ সবিতা লাস্কৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতিৰ বিশেষজ্ঞ। আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ আপোনালোকে বিচৰা এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ। আজি আমি কথা পাতিম পুৰুষৰ শুক্ৰাণুৰ গুণাগুণ নিৰ্ধাৰণৰ মানদণ্ডৰ ওপৰত। সাধাৰণতে এহাল নিসন্তান দম্পতি যেতিয়া আমাৰ ওচৰলৈ আহে, মহিলাগৰাকীৰ বিভিন্ন টেষ্ট দিয়াৰ লগতে আমি পুৰুষজনকো তেওঁৰ চিমেন এনালাইচিছ কৰিবলৈ দিওঁ। সেই চিমেন এনালাইচিছ কৰাৰ সময়ত কেনেকুৱা ধৰণৰ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগে বা তাৰ ৰিপৰ্ট অনুযায়ী কেনেকুৱা ধৰণৰ নৰ্মেল পেৰামিটাৰ্ছ আহিব লাগে, মানে নৰ্মেল পুৰুষৰ যিখিনি শুক্ৰাণুৰ গুণাগুণ থাকিব লাগে সেইখিনি কেনেকুৱা হ'ব লাগে, তাৰ ওপৰত আজি আমি বিশেষভাৱে আলোচনা কৰিম। আহক তেন্তে আজি আমাৰ আলোচনাটোলৈ আগবাঢ়োঁ। ৱেলকাম টু সুবৰ্ণালী। যেতিয়া চিকিৎসকে আপোনাক চিমেন এনালাইচিছৰ এডভাইচ কৰে, তেতিয়া কেইটামান কথা আপুনি বিশেষভাৱে মন কৰিব লাগে। নাম্বাৰ 1টো হ'ল এবষ্টিনেঞ্চ। মিনিমাম 24 পৰা 72 ঘণ্টা এবষ্টিনেঞ্চ থাকিব লাগে। এবষ্টিনেঞ্চ মানে কি? যিকোনো ধৰণৰ আপোনাৰ ছেক্সুৱেল এক্টিভিটিৰ পৰা নিজকে আপুনি বিৰত ৰাখিব লাগিব। মেষ্ট্ৰুবেশ্যনে হওক, মানে হস্তমৈথুনে হওক, বা আপুনি ফিজিকেল ৰিলেশ্যনে হওক, মিনিমাম 24 পৰা 72 ঘণ্টা আপুনি আঁতৰত থাকিব লাগে। আৰু পৰাপক্ষত আমি এইটো এডভাইচ কৰোঁ যে যিকোনো ধৰণৰ ৰাগিয়াল দ্ৰব্যৰ সেৱনো আপুনি নকৰিব সেইখিনি সময়ত, এই যিখিনি এবষ্টিনেঞ্চ থাকিলে সেইখিনি সময়ত। আৰু লগতে আৰু এটা কথা মন কৰিব, আপুনি যেতিয়া চিমেণ্টটো উলিয়াই দিয়ে, আইদাৰ আপুনি ঘৰৰ পৰা উলিয়াব পাৰে বা আপুনি লেবৰেটৰীত উলিয়াব পাৰে। কিন্তু এটা কথা মন কৰিব লাগে, যদি ঘৰত উলিয়ায় তেনেহ'লে যিটো আপুনি কালেক্ট কৰিব, যিটো কণ্টেইনাৰত আপুনি কালেক্ট কৰিব, সেইটো যাতে খুব চাফা চিকুণ হয়। আৰু যদি আপুনি নিজে ঘৰৰ কোনো ধৰণৰ বটল চটল ব্যৱহাৰ কৰিব নোখোজে, কেতিয়াবা দেখা যায় যে যিমান চাফা নকৰিলেও তাতে আগৰ যি বস্তু আছিলে তাৰ কিবা নহয় কিবা অলপ থাকিয়ে যায়। লেবৰেটৰীবিলাকত কিছুমান ষ্টেৰাইল বা ফাৰ্মাচীবিলাকতো আপুনি কিনিব পাব, ষ্টেৰাইল কণ্টেইনাৰ কিছুমান থাকে। সেইবিলাকো আপুনি আৰামত ধুনীয়াকৈ কিমান হাৰ্ডলি 25-30 টকামান পৰে, সেইটোৰ পৰা আপুনি কিনি লৈ পেলাই তাতে আপুনি কৰিব পাৰিব। এটা কথা মনত ৰাখিব, যদি ঘৰত আপুনি চিমেণ্টটো উলিয়ায় তেতিয়াহ'লে উইদিন 1 আৱাৰ কিন্তু আপুনি সেই চিমেণ্টটো লেবৰেটৰীত ডিপজিট কৰিব লাগে, নহ'লে কি হয় ডেড চেলছৰ সংখ্যা বাঢ়ি যাব। চ' এতিয়া আমি জানো আহক যে নৰ্মেল পেৰামিটাৰ্ছ কি কি। চিমেন এনালাইচিছ যেতিয়া আপুনি কৰাৰ পিছত আপোনাক এখন ৰিপৰ্ট দিলে, সেই ৰিপৰ্টখনৰ নৰ্মেল পেৰামিটাৰ্ছ আপোনাৰ চিমেনৰ সাধাৰণতে কেনেকুৱা আহিব লাগে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম। প্ৰথমতে আমি কোৱা হওক ভলিউমটো মিনিমাম আপোনাৰ 1.5 ml to 5 ml হ'ব লাগে। তাৰমানে প্ৰত্যেকবাৰ যেতিয়া আপুনি ইজাকুলেট কৰে, যেতিয়া আপোনাৰ বীজটো নিগৰত হয়, তেতিয়া মিনিমাম এটা ভলিউম থাকে, সেই ভলিউমটো আপোনাৰ 1.5 ml হ'ব লাগে আৰু মেক্সিমাম আপোনাৰ 5 ml থাকিব লাগে। আৰু ছেকেণ্ডটো হ'ল আপোনাৰ ভিস্কচিটি, তাৰমানে কিমান ডাঠ বা কিমান পনীয়া। কেতিয়াবা খুব ডাঠ হ'লেও বিপদ হ'ব পাৰে, বা কেতিয়াবা পনীয়া হ'লে এইটোও বুজাব পাৰে যে হয়তো স্পাৰ্মৰ সংখ্যা তাত বহুত কম আছে। থাৰ্ডটো হ'ল আপোনাৰ pH লেভেল। pH মানে কি, যিমান আপোনাৰ এচিডিটি বেছি আছে নেকি। নৰ্মেলি pH যিটো থাকিব লাগে চিমেনৰ, সেইটো আপোনাৰ 7.2 to 8 থাকিব লাগে। চ' কেতিয়াবা বিভিন্ন ধৰণৰ কাৰণত আপোনাৰ কম বেছি হ'ব পাৰে। চ' তেতিয়া দেখা যায় যে এই pHৰ লেভেলটো খেলি মেলি হ'ব পাৰে। কালাৰটো এটা ইম্পৰ্টেণ্ট কথা। সাধাৰণতে এইটো দেখা যায় যে অফ হোৱাইট কালাৰৰ হয়। যদি সেইটো খুব হালধীয়া নিচিনা হৈছে বা বেলেগ ৰঙচুৱা নিচিনা হৈছে, তাৰো বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে, কিবা খেলি মেলি বা কিবা ইনফেকশ্যনৰ কাৰণে বা কিবা ইঞ্জুৰিৰ কাৰণে সেনেকুৱা ধৰণৰ হ'ব পাৰে। চ' নেক্সটতে আহিলে আপোনাৰ লিকুইফেকশ্যন টাইম। তাৰমানে চিমেণ্টটোৰ নিজৰ এটা কেৰেক্টাৰিষ্টিক থাকে যে তাক যেতিয়া উলিয়াই দিয়া হয়, উলিয়াই দিয়াৰ সি সাধাৰণতে 30 মিনিটছৰ পৰা 60 মিনিটছৰ ভিতৰত সি লিকুইফাই হ'ব লাগে। প্ৰথমতে যেতিয়া চিমেণ্টটো ওলায় তেতিয়া মন কৰিব এইটো অলপ ডাঠ থাকে, আৰু পাছত লাহে লাহে কি হয় সেইটো পনীয়া হৈ যায়। সেইটো সময়খিনি যিটো পনীয়া হোৱাৰ যিটো সময়সীমাৰ বান্ধি দিয়া আছে, সেইটো মিনিমাম আপোনাৰ 30 মিনিটছৰ পৰা মেক্সিমাম আপোনাৰ 60 মিনিটছৰ ভিতৰত হ'ব লাগে। এতিয়া নেক্সট আমি আহোঁ স্পাৰ্ম কাউণ্টলৈ। এতিয়া চিমেন এনালাইচিছ কৰাৰ সময়ত মেইন পেৰামিটাৰ এটা হ'ল আপোনাৰ স্পাৰ্ম কাউণ্ট, তাৰমানে শুক্ৰাণুৰ সংখ্যা কিমান থাকে। চ' মিনিমাম আপোনাৰ 15 মিলিয়ন পাৰ ml থাকিব লাগে। যদি 15 মিলিয়নতকৈ কম থাকে তেনেহ'লে হয়তো ফাৰ্টিলিটি, তাৰমানে প্ৰেগনেঞ্চি বা গৰ্ভধাৰণ কৰিবলৈ বা গৰ্ভধাৰণ কৰোৱা যিটো ক্ষমতা পুৰুষৰ, সেইটো অলপমান খেলি মেলি থাকিব লাগে। কিন্তু অকল সেইটোৰ ওপৰতে গৰ্ভধাৰণ ক্ষমতা বা পুৰুষৰ ফাৰ্টিলিটি নিৰ্ভৰ নকৰে। কিন্তু আপোনাৰ কিছুমান এনেকুৱা থাকিব পাৰে যে 15 মিলিয়নছ আপোনাৰ স্পাৰ্ম আছে, 15 মিলিয়নছকৈ ওপৰে আছে, কিন্তু তথাপিও প্ৰেগনেঞ্চি হোৱা নাই। চ' আচলতে সেইটো কথা নিৰ্ভৰ কৰে বাকীকেইটা চিমেন এনালাইচিছৰ পেৰামিটাৰৰ ওপৰত। এটাটো হ'ল ক'লো আপোনাক স্পাৰ্ম কাউণ্ট, সেইটো এটা মেইন। ছেকেণ্ডটো হ'ল মটিলিটি মানে কি জানেনে, স্পাৰ্মবিলাক এটা জীয়াই থকা মানে এই ভেকুলীৰ যে লালুকিবিলাক তেনেকুৱা নিচিনাটো, সি আগুৱাই যাব পৰা তাৰ এটা ক্ষমতা থাকে। চ' সেইটো বিৰাট ইম্পৰ্টেণ্ট। এটা ইমাজিন কৰকচোন, এখন মানে ৰণভূমি হৈ আছে, এখন যুদ্ধ হৈ আছে, তাতে চব সৈন্যবিলাক দুইফালে থিয় হৈ আছে। এটা সেনাপতিয়ে ক'লে আক্ৰমণ, তাৰপিছত কি হ'ব? কিছুমান সেনাই একদম চিধা আগবাঢ়ি যাব, গৈ পেলাই একদম ঢাল তৰোৱা লৈ পেলাই মানে শত্ৰু সেনাৰ লগত একদম ভিৰি যাব। এটা আহিব আৰু এটা পাৰ্ট থাকিব এনেকুৱা সেনা যি আহিলে ঠিকেই চিধাকে, তাৰপিছত যেতিয়াই শত্ৰু সেনা সন্মুখৰ পৰা অহা দেখা পালে ভয়তে সি ভিৰাই লৰ মাৰিলে। আৰু 3 নম্বৰটো হ'ল সি যি জেগাতে থাকিলে তাতেই সি একদম হাত ভৰি কঁপি তাৰ অৱস্থা নাই। আৰু 4 নম্বৰটো সি আৰু শত্ৰু সেনা দেখি পেলাই সি তাতে ঠাইতে বেহুচে হৈ গ'ল আৰু। চ' স্পাৰ্মৰ আচলতে তেনেকুৱা ধৰণৰ।
সো মেইন বস্তুটো মেটাৰ কৰে প্ৰগ্ৰেছিভ মৰ্টেলিটি সেই প্ৰথম বিধ খেনাৰ ওপৰত যি সিধা সিধিকে আগবাঢ়ি যাব পাৰিছে সো সেইটো মিনিমাম আপোনাৰ 32%তকৈ বেছি থাকিব লাগে আৰু যিটো অল টোটেল যিটো আমি মৰ্টেলিটি বুলি কওঁ স্পাৰ্ম মৰ্টেলিটি সেইটো মিনিমাম আপোনাৰ 40%তকৈ ওপৰত থাকিব লাগে তাৰ পিছতে আহিলে মৰ্ফোলজি তাৰমানে শুক্ৰাণুটোৰ অবয়ৱটো কেনেকুৱা সো তাৰ শুক্ৰাণুটোৰ বিভিন্ন ধৰণৰ পাৰ্ট আছে বডিৰ আচলতে আমাৰ যেনেকৈ মূৰ থাকে নেক থাকে বডি থাকে হা ঠিক তেনেকুৱা ধৰণৰ শুক্ৰাণুটোৰ কিছুমান পাৰ্ট থাকে তাৰো হেড এটা থাকে নেক থাকে বডি থাকে তাৰপিছত এডাল দীঘলকৈ টেইল এডাল থাকে সো সেই মৰ্ফোলজিটো নিৰ্ভৰ কৰে ভাল শুক্ৰাণুৰ মৰ্ফোলজিটো নিৰ্ভৰ কৰে তাৰ সাইজ এণ্ড শ্বেপৰ ওপৰত কিছুমান হেডৰ ডিফেক্ট থাকিব পাৰে কিছুমান বডিৰ ডিফেক্ট থাকিব পাৰে কিছুমান টেইলৰ ডিফেক্ট থাকিব পাৰে হা সো মিনিমাম আপোনাৰ যদি শুক্ৰাণুখিনি 4% মিনিমাম 4% একদম আপোনাৰ চাওক 4% মানে একেবাৰে কম সংখ্যা নহয় কিন্তু 15 মিলিয়নৰ 4% ভাবি চাওকচোন বহুতখিনি কিন্তু সো মিনিমাম 4% শুক্ৰাণু যদি আপোনাৰ নৰ্মেল মৰ্ফোলজি হয় তাৰ নৰ্মেল অবয়ৱ হি মেইনটেইন কৰিছে তেতিয়াহ'লেও দেখা যায় যে আপোনাৰ ফাৰ্টিলিটি সাধাৰণতে গৰ্ভধাৰণ কৰাৰ ক্ষমতাটো সাধাৰণতে ইমান একো এফেক্ট নহয় আৰু কিছুমান মেডিকেল টাৰ্ম আছে যিখিনি আমি ব্যৱহাৰ কৰোঁ গতিকে আপোনালোকৰ যেতিয়া সিমেন এনালাইচিছ আহাৰ পিছত আপোনালোকে হয়তো তলত লিখা দেখা পাব পাৰে এটাটো হ'ল নৰ্মেল কাউণ্ট থাকিব নৰ্মেল ষ্টাডি বুলি দিব আৰু কিছুমান থাকে হ'ল এস্থেনোজুস্পাৰ্মিয়া অলিগোজুস্পাৰ্মিয়া টেৰাটোজুস্পাৰ্মিয়া একদম দাঁত ভাঙি যোৱা নাম সো এইকেইটাৰ মিনিং কি সেইটো আমি জানো হওক যিটো অলিগোজুস্পাৰ্মিয়া তাৰমানে আপোনাৰ স্পাৰ্ম আপোনাৰ শুক্ৰাণুৰ সংখ্যা কম আছে এস্থেনোজুস্পাৰ্মিয়া তাৰমানে হ'ল আপোনাৰ স্পীড যিটো তেওঁৰ মৰ্টেলিটি শুক্ৰাণুখিনিৰ যিটো মৰ্টেলিটিৰ কথা মই ক'লোঁ মিনিমাম আপোনাৰ প্ৰগ্ৰেছিভ মৰ্টেলিটি 32% অল টোটেল যিটো স্পাৰ্মৰ মৰ্টেলিটি 40%ৰ ওপৰত থাকিব পালে সেইটো কম আছে তাৰমানে আগুৱাই যোৱাৰ ক্ষমতাটো কম আছে আৰু থাৰ্ডটো হ'ল আপোনাৰ টেৰাটোজুস্পাৰ্মিয়া মানে ডিফেক্ট আছে তাৰমানে অবয়ৱৰ তাৰ কিছুমান হয়তো হেডৰ ডিফেক্ট আছে কিছুমান বডিৰ ডিফেক্ট আছে সো বিভিন্ন ধৰণৰ যিটো ডিফেক্টিভ যদি বেছি থাকে আপোনাৰ 4% মিনিমাম থাকিব লাগে তাতকৈ যদি আপোনাৰ কম আছে ভাল শুক্ৰাণু আৰু বেছি ডিফেক্টিভ আছে তেতিয়া সেইটো কোৱা হয় টেৰাটোজুস্পাৰ্মিয়া সো আজিৰ ভিডিঅ'টোত আজি আমি জানিলোঁ যে পুৰুষৰ শুক্ৰাণুৰ নৰ্মেল মানদণ্ডখিনি কেনেকুৱা হ'ব লাগে কিন্তু কেতিয়াবা যদি আপোনালোকৰ শুক্ৰাণুৰ ৰিপৰ্টটো খেলি মেলি আহে তেতিয়াহ'লে কিন্তু ভয় নাখাব হা তেতিয়াহ'লে আমি সাধাৰণতে কি কৰোঁ যদি 3 days এবষ্টিনেঞ্চৰ পিছত হা আপোনাৰ এনেকুৱাখিনি অলপমান বেয়া ধৰণৰ ৰিপৰ্ট আহিছে তেতিয়াহ'লে আমি কৰোঁ 7 days এবষ্টিনেঞ্চ তাৰমানে 7 দিন এবষ্টিনেঞ্চ থকাৰ পিছত শাৰীৰিক মিলন বা মেষ্ট্ৰুবেশ্যন যিকোনো ধৰণৰ আপোনাৰ ছেক্সুৱেল এক্টিভিটি নকৰাকৈ থাকি তাৰপিছত আমি আকৌ শুক্ৰাণুখিনি টেষ্ট কৰিবলৈ দিওঁ সিমেন এনালাইচিছখিনি কৰিবলৈ দিওঁ আৰু যদি কিবা কাৰণত আপোনাৰ বেয়া আহিছেও তেনেহ'লে আমিবিলাক আছোঁ নহয় বিভিন্ন ধৰণৰ আপোনাক ভিটামিনছ দিম বিভিন্ন ধৰণৰ আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰিব দিম সো সেইখিনি কথা আমি পাতিম নেক্সট ভিডিঅ'টোত আপোনালোকে চাগে ভাবিছে যে বাইদেউ আজিকালিচোন কুৱেশ্যন আনচাৰ ছেশ্যন নিদিয়াই হ'ল এপিছ'ডবিলাক বন্ধই কৰিলে একদমেই চিন্তা নকৰিব অহা দেওবাৰে আপোনালোকৰ ওচৰলৈ আকৌ আহিম লাইভ 3টা বজাত বিয়লি 3 বজাত আশা ৰাখিছোঁ আপোনালোক সকলোকে সেইদিনাখন লগ পাম আহিছোঁ তেনেহ'লে আজি অহা দেওবাৰে আকৌ লগ পাম নমস্কাৰ